হয়, আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ ছাত্ৰ একতা সভাৰ কাৰ্যকালতে মৰিগাঁও মহাবিদ্যালয় সাহিত্য শাখিত মৰ্যাদা লাভ কৰাক লৈ আমি নথৈ গৌৰৱ অনুভৱ কৰিছোঁ। মৰিগাঁওবাসী ৰাইজৰ লগতে মৰিগাঁও জিলাৰ বাবে, মৰিগাঁও জিলাৰ সমূহ ছাত্ৰ ছাত্ৰীৰ বাবে ই এক খুব গৌৰৱৰ বিষয়, যিহেতু মৰিগাঁও মহাবিদ্যালয় হ'ল মৰিগাঁও জিলাৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ আৰু এই মহাবিদ্যালয়তে বহুতো ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে আৰু এই মহাবিদ্যালয়ে বৰ্তমান সাহিত্য শাখিত মৰ্যাদা লাভ কৰিছে। সেয়েহে এই গৌৰৱৰ মুহূৰ্তত মই সমূহ মৰিগাঁও মহাবিদ্যালয় পৰিয়ালবৰ্গৰ লগত জড়িত সমূহ ব্যক্তিসকলৰ লগতে সমূহ শিক্ষক শিক্ষয়িত্ৰী, সমূহ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী, সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক হিয়াৰ পুনৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই সেই মহান ব্যক্তিসকলক প্ৰণিপাত জনাব বিচাৰিছোঁ, যিসকল মহান ব্যক্তিৰ কষ্ট আৰু প্ৰচেষ্টাৰ ফলত মৰিগাঁৱৰ বুকুত এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান গঢ় লৈ উঠিলে, যাৰ নাম হ'ল মৰিগাঁও মহাবিদ্যালয়। এই গৌৰৱৰ ক্ষণত মই সকলোকে শুভেচ্ছা জনাই আৰু মই সাধাৰণ সম্পাদক হিচাপেও যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ কাৰ্যকালতেই মৰিগাঁও মহাবিদ্যালয় সাহিত্য শাখিত মৰ্যাদা লাভ কৰিছে। আৰু কিছুদিন আগতে আমি মৰিগাঁও মহাবিদ্যালয় নাকৰ পিয়াৰ টীম যেতিয়া মৰিগাঁও মহাবিদ্যালয় পৰ্যবেক্ষণৰ বাবে আহিছিল, তেতিয়া মৰিগাঁও মহাবিদ্যালয় A গ্ৰেড পাবলৈ সক্ষম হৈছিল আৰু খুব সোনকালেই আমি দুটিকৈ ভাল খবৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। অনাগত দিনতো যাতে মৰিগাঁও মহাবিদ্যালয় এনেকৈ উন্নতি কৰি থাকে তাকে আমি কামনা কৰিছোঁ। হে মোৰ আপোন মহাবিদ্যালয়, তুমি জিলিকি ৰোৱা সদায়, জয়টো মৰিগাঁও মহাবিদ্যালয়।